সেইকাৰণে আজিৰ দিনটো অসম বিধানসভাৰ কাৰণে এটা কলা দিন। স্পষ্ট ভাষাৰে ক'ব খোজোঁ যে অসম বিধানসভাত যদি মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়ে, তাতকৈ আৰু ডাঙৰ কলা অধ্যায় কেতিয়াও থাকিব নোৱাৰে। যে মূল্যবৃদ্ধিৰ ওপৰত আমাক কথা ক'বলৈ দিব লাগিব। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ ৰুল 54 আৰু ৰুল 301 তাৰ অধীনত পুনৰ মই মূল্যবৃদ্ধিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিম আৰু চৰকাৰে এই প্ৰশ্নৰ জবাব দিব লাগিব। শাসক পক্ষই আপোনালোকে দেখিছে যে মই কথা কোৱাৰ লগে লগে গোটেই চৰকাৰী পক্ষই হুলস্থুল কৰি দিছে, অৰ্থাৎ মোৰ কথাখিনি বেলেগক শুনিবলৈ নিদিয়ে। এইটো অগণতান্ত্ৰিক পৰম্পৰা, এইটো ফেচিবাদী পৰম্পৰা, আৰু এই পৰম্পৰা বন্ধ হ'ব লাগে বুলি মই ভাবোঁ। আৰু যে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কেৱল সদনত মোক 2 মিনিট সময় কথা ক'বলৈ দিব, আজিতো 2 মিনিটতকৈ বেছি ক'লোঁ, 5 মিনিট 6 মিনিট 7 মিনিট অন্তত ক'লোঁ। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ কথাই যে আইন নহয়। আজি বিধানসভাত আমাৰ প্ৰথমটো দিন আছিলে, ইয়াৰ আগত শপত গ্ৰহণৰ কাৰণে আহিছিলোঁ। আজি আমাৰ বিৰোধী পক্ষৰ তৰফৰ পৰা 3টা দলে আমি মূল্যবৃদ্ধিৰ সন্দৰ্ভত বিৰোধী পক্ষৰ হৈ আজি আমি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ। আমাৰ মূল প্ৰশ্নটো আছিলে যে অসমৰ মানুহৰ যিখিনি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাংঘাতিক ধৰণে আমাৰ মানুহৰ অৱস্থা বেয়ালৈ লৈ গৈছে। বিশেষকৈ কোভিড-19ৰ যি মহামাৰী, সেই মহামাৰীয়ে মানুহৰ অৰ্থনৈতিক অৱস্থা কাহিল কৰি পেলাইছে। দ্বিতীয়তে লকডাউনে আমাৰ সকলোৰে উৎপাদন, ব্যৱসায়, বাণিজ্য সকলোৰে অত্যন্ত দুৰৱস্থাত পেলাইছে। তাৰ পাছত আকৌ নতুন ধৰণৰ কেতিয়াবা হয়তো আপোনাৰ সান্ধ্য আইন বা কিছু সময়ৰ কাৰণে সান্ধ্য আইন, এনেকুৱা ধৰণৰ বিভিন্ন পদ্ধতিৰ ফলস্বৰূপে আজি আমাৰ সমাজৰ যি উৎপাদন, পুনৰ উৎপাদন আৰু ব্যৱসায়, সেই আটাইবিলাকত সাংঘাতিক ধৰণে প্ৰভাৱ পৰিছে। যিটো কাৰণত আমি দেখিবলৈ পাইছোঁ যে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে। চৰকাৰে ভুলভাৱে, অপৰিকল্পিতভাৱে এনেকৈ, আপোনালোকে সকলোৱে জানে, এনেকৈ বাৰম্বাৰ লকডাউন আৰু বাৰম্বাৰ এনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশ্যন অনাৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষজুৰি মূল্যবৃদ্ধিয়ে মানুহক কোঙা কৰি পেলাইছে। মানুহৰ পানী ঠাহ নচৰা অৱস্থা হৈছে। আৰু সেইকাৰণে সদনত আমি আজি বিৰোধী পক্ষৰ পিনৰ পৰা সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে প্ৰথমতে অধ্যক্ষই আমাৰ কাৰোৰে লগত আলোচনা নকৰাকৈ, অৰ্থাৎ বিষয়টোৰ এডমিছিবিলিটি সম্পৰ্কে আলোচনা কৰাৰ আগতে সেই বিষয়টো আমাৰ সদনত উত্থাপন হ'ব পাৰে নে নোৱাৰে সেই সম্পৰ্কে কাকো ক'বলৈ তোৱাৰ আগতে আজি আমাৰ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছিলে। তাৰ প্ৰতিবাদ কৰা হ'ল। প্ৰতিবাদৰ ফলস্বৰূপে অন্ততঃ প্ৰস্তাৱটো উঠিব পাৰে নে নোৱাৰে ইয়াৰ ওপৰত বক্তব্য আৰম্ভ হ'ল। বিৰোধী পক্ষৰ পিনৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰা হৈছিল। কোৱা হৈছিল যে মূল্যবৃদ্ধিয়ে সাংঘাতিক ধৰণৰ মানুহৰ অৱস্থা বেয়া কৰিছে। গতিকে মূল্যবৃদ্ধি এই সময়ৰ অসমৰ আটাইতকৈ ডাঙৰ জ্বলন্ত সমস্যা। ইয়াৰ ওপৰতে যদি আলোচনা নহয় সদনত বা বিধানসভাত, তেতিয়াহ'লে আন কি বিষয়ৰ ওপৰত আলোচনা হ'ব? মুখ্যমন্ত্ৰীয়ে কৈছিলে, আমি মনত আছে, মই যিদিনা শপত ল'বলৈ আহিছিলোঁ সেইদিনা মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তেখেতে সভাস্থগিত প্ৰস্তাৱ আনিলেও এইখন চৰকাৰে তাক সন্মানৰ বিষয় বুলি নলয়। যদিহে পাব্লিক ইম্পৰ্টেঞ্চ থাকে আৰু যদি আৰ্জেণ্ট হয়, তেতিয়াহ'লে সেইটো বিষয়ৰ ওপৰতো আলোচনা কৰিবলৈ চৰকাৰ পৰিস্থিতিত উপস্থিত থাকিব। কিন্তু দুৰ্ভাগ্যৰ কথা যে আজি মুখ্যমন্ত্ৰীয়ে আজিও কৈছে সেই কথা, কিন্তু কোৱাৰ পাছতো চৰকাৰে কিন্তু আমাক আলোচনাৰ কাৰণে অনুমতি নিদিলে। অধ্যক্ষক তেওঁলোকে কোনোপধ্যে অনুমতি দিব নালাগে বুলি ক'লে। গতিকে আজি সমগ্ৰ বিৰোধী পক্ষই আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু এটা কথা, সেই সময়তে আমাৰ অধ্যক্ষই আজি সদন স্থগিত ৰখা বুলি ঘোষণা কৰি দিলে, এডজন বুলি ঘোষণা কৰিলে। কিন্তু সভা স্থগিত বুলি ঘোষণা কৰাৰ পাছতো এতিয়াও সভা চলি আছে। গতিকে সম্পূৰ্ণৰূপে নীতি নিয়মৰ বাহিৰত, ৰুলছ এণ্ড প্ৰচিডিউৰৰ বাহিৰত আজি এতিয়াৰ যি কাৰ্যসূচী চলি আছে, এই কাৰ্যসূচী চলি আছে। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। মই অতি স্পষ্ট ভাষাৰে ক'ব খোজোঁ যে অসম বিধানসভাত যদি মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়ে, তাতকৈ আৰু ডাঙৰ কলা অধ্যায় কেতিয়াও থাকিব নোৱাৰে। সেইকাৰণে আজিৰ দিনটো অসম বিধানসভাৰ কাৰণে এটা কলা দিন, য'ত আটাইতকৈ ডাঙৰ সমস্যা মূল্যবৃদ্ধি, তাৰ ওপৰত কথা ক'বলৈ দিয়া নহ'ল। গতিকে
আমি স্পষ্ট ৰূপত আপোনালোকক জনাব খুজিছোঁ যে মূল্যবৃদ্ধিৰ ওপৰত আমাক কথা ক'বলৈ দিব লাগিব। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ ৰুল 54 আৰু ৰুল 301 তাৰ অধীনত পুনৰ মই মূল্যবৃদ্ধিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিম আৰু চৰকাৰে এই প্ৰশ্নৰ জবাব দিব লাগিব। আমাৰ যি খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীয়ে কয় যে কেৱল নিমখৰ মূল্যবৃদ্ধিক লৈ তেওঁ কথা ক'ব পাৰে, ৰাজহুৱাকৈ কয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত তেওঁ একো ক'ব নোৱাৰে। যদি একোৱেই ক'ব নোৱাৰে তেতিয়াহ'লে এই চৰকাৰ থকা আৰু নথকাৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে আজি গেছৰ যি মূল্যবৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ যি মূল্যবৃদ্ধি হৈছে, খাদ্য সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে, বিস্কুটৰ, কণীৰ, বিভিন্ন ধৰণৰ সামগ্ৰীৰ যি ব্যাপক মূল্যবৃদ্ধি হৈছে, মাছ মাংসৰ যি মূল্যবৃদ্ধি হৈছে, এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আমাৰ অব্যাহত থাকিব। আপোনালোকে জানে যে আমি ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। মই নিজেও এইখন লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমাৰ বিৰোধী ঐক্যবদ্ধ প্ৰচেষ্টাত আজি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমাৰ এই ফ্ল' কোঅৰ্ডিনেশ্যন অব্যাহত থাকিব। নাই নাই নাই, আপোনালোকে ৰুলছ এণ্ড প্ৰচিডিঅ'ৰ, মোৰ হাতত কিতাপখন আছে, যদি পঢ়িব খুজিছে পঢ়ি লওক। নাই 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 নাই, আপোনালোকে শুনি লওক। আপুনি এনে কথাটো ক'লে নহ'ব। চাওক, ৰুলছ এণ্ড প্ৰচিডিঅ'ত ক্লিয়াৰলি লিখি থোৱা আছে, ছাপ্লিমেণ্টেৰী প্ৰশ্ন কৰিবলৈ হ'লে হাত দাঙিলেই হ'ল। ইয়াত ক'তো লিখি থোৱা নাই যে তাৰ কাৰণে জাননী দিব লাগে, অকল হাত দাঙিব লাগে। মই সেইকাৰণে ৰুলছ এণ্ড প্ৰচিডিঅ'ৰ মতে হাত দাঙিছিলোঁ, কিন্তু তেখেতে ক'লে, তেখেতে মোক দিয়া নাছিলে। সেইকাৰণে মই দুটা প্ৰশ্নত ছাপ্লিমেণ্টেৰী প্ৰশ্নৰ কাৰণে নটিচ দিলোঁ নহয়, সভাস্থগিত প্ৰস্তাৱ মই দিয়াই নাই। সেই প্ৰস্তাৱ দিছে CPM-এ, সেই প্ৰস্তাৱ দিছে কংগ্ৰেছে, সেই প্ৰস্তাৱ দিছে AIDF-এ। মাত্ৰ মই বিৰোধী পক্ষ হিচাপে তাত সহযোগ কৰিছোঁ। কিন্তু মই আপোনালোকক কৈছোঁ যে ছাপ্লিমেণ্টেৰী যিবিলাক প্ৰশ্ন আছিলে তাৰ কাৰণে কেৱল হাত দাঙিব লাগে। কিন্তু বোধহয় অধ্যক্ষ অভিজ্ঞ নোহোৱাৰ কাৰণে হাত দঙাৰ পৰিৱৰ্তে আকৌ নটিচ দিবৰ কাৰণে ব্যৱস্থা কৰিছে। সেইকাৰণে আমি নটিচ দিলোঁ। তাৰ ফলস্বৰূপে অন্ততঃ মোক দুবাৰ ক'বৰ কাৰণে তেখেতসকলে মানে দিবৰ কাৰণে সুবিধা দিবলৈ বাধ্য হ'ল। গতিকে মই অতি স্পষ্ট ভাষাৰে কৈছোঁ, আমি ৰুলছ এণ্ড প্ৰচিডিঅ'ৰ ভালকৈ পঢ়িছোঁ, কেনেকৈ যাব লাগে জানো, কেনেকৈ প্ৰস্তাৱ উত্থাপন কৰিব লাগে, কেনেকৈ আৰ্জেণ্ট ছাবজেক্টত হস্তক্ষেপ কৰিব লাগে, সেই প্ৰশ্ন আমি জানো। কিন্তু জনাৰ পাছতো যদি অধ্যক্ষ বা শাসক পক্ষই, আপোনালোকে দেখিছে যে মই কথা কোৱাৰ লগে লগে গোটেই চৰকাৰী পক্ষই হুলস্থুল কৰি দিছে, অৰ্থাৎ মোৰ কথাখিনি বেলেগক শুনিবলৈ নিদিয়ে। এইটো অগণতান্ত্ৰিক পৰম্পৰা, এইটো ফেচিবাদী পৰম্পৰা, আৰু এই পৰম্পৰা বন্ধ হ'ব লাগে বুলি মই ভাবোঁ। ধন্যবাদ। আৰু যে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কেৱল সদনত মোক 2 মিনিট সময় কথা ক'বলৈ দিব, আজিতো 2 মিনিটতকৈ বেছি ক'লোঁ, 5 মিনিট, 6 মিনিট, 7 মিনিট অন্ততঃ ক'লোঁ। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ কথাই যে আইন নহয়, সংবিধান আৰু আইনমতে যে চলিব লাগিব সেই কথাটো খাটাং। সেইকাৰণে মুখ্যমন্ত্ৰীক আমি গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে অৱস্থান নল'বৰ কাৰণে